কাহিনী শুনো আহক অসমীয়া কাহিনীৰ এক শ্ৰব্য সংকলন নতুন লিখকৰ এই নতুন কাহিনীবোৰ শুনিবলৈ আজিয়ে সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল কাহিনী শুনো আহক এক নতুন কাহিনী লৈ মই দীপাংকৰ শৰ্মাই আকৌ আহিছো আপোনালোকৰ মাজলৈ আজিৰ কাহিনী এটা বৃত্তাকাৰ প্ৰেম কাহিনী ৰচনা জুৰি গগৈ আহক তেনে কাহিনীৰ মাজলৈ আগবাঢ়ো বাৰে বাৰে বিফল হয় সি বৃত্তটো হৈ উঠাৰ আগতেই কম্পাছডালৰ পৰা পেঞ্চিলৰ টুকুৰাটো ওলাই পৰে আচলতে পেঞ্চিলডোখৰ বৰ চুটি নতুন এডাল আছে যদিও জোঙা কৰাৰ এলাহতে সৰু ডালেৰে কাম চলাই যাওঁ বুলি ভাবিছে অজয় বৃত্তটো চকতে বনাইছে সি এনেই একো কাম নাথাকিলে এইবোৰ কৰিয়ে ভাল পায় অজয় তামুলীয়ে জ্যামিতিত সি ভাল আছিল স্কুলত থাকোঁতে সি সকলোতকৈ আগতে জ্যামিতিৰ কঠিনতকৈ কঠিন প্ৰমাণবোৰ কৰি দেখুৱাই অংক বাইদেউৰ বাহ লৈছিল সি তাৰ ঘৈণীয়েককো ক'বলৈ মন যায় কেতিয়াবা কিন্তু নিজৰ বিষয়ে বৰ বেছি কোৱা যেন হ'ব বুলি ভাবি কথাবোৰ কোৱা নহয়গৈ ঘৈণীয়েক সুনীতাইও নুসুধে একো গতিকে বহুতখিনি কথাই কোৱা নহয় আচলতে সিহঁতৰ বিয়াখন ঘৰৰ পৰা চাই মেলিহে হৈছিল পেনপেনীয়া প্ৰেমিকা এজনী তাৰো আছিল কিন্তু বিভিন্ন অজুহাত দেখুৱাই তাই তাক এৰি দিছিল পিছতহে সি এজন ডাঙৰ ব্যৱসায়ীৰ সৈতে বিয়া ঠিক হোৱাৰ বাতৰিটো পাইছিল তাৰো বৰ বিশেষ কষ্ট হোৱা নাছিল তেতিয়া ঠেকা খোৱা জীৱনত সি ভিন ভিন অভিজ্ঞতাৰে পৰিপুষ্ট গতিকে সিও পেনপেনাই পাগল প্ৰেমিকৰ খালী স্থানবোৰ পূৰাই তাৰ বহুমূলীয়া সময়খিনি নষ্ট কৰিব বিচৰা নাছিল তাৰপিছত আৰু কি হ'ব হায়াৰ ছেকেণ্ডেৰীৰ বিষয় শিক্ষকৰ চাকৰিটো পোৱাৰ পিছত ঘৰৰ পৰা ঠিক কৰা গৰাকীৰ লগতে তাৰো সংসাৰখন আৰম্ভ হ'ল আগৰজনীয়ে এৰি দিওঁতে সি আছিল LP স্কুলৰ মাষ্টৰ গতিকে তাক প্ৰেমিকাগৰাকীয়ে এৰি দিব বুলি সি নজনাকৈ থকা নাছিল আজিকালিৰ ছোৱালীহে চাবই আৰু ল'ৰাটোৱে কি কৰে মাহিলী আয় কিমান ঘৰৰ পৰা ঠিক হ'লেতো সেইবোৰ প্ৰশ্নই প্ৰেক্টিকেল পৰীক্ষাৰ ভাইভাত সোধা প্ৰশ্নকেইটাৰ নিচিনাহে লাগে সুনীতা বা তাইৰ ঘৰৰ মানুহে কিন্তু একো সোধা নাছিল তাক কিনো সুধিব তাইও চাগে প্ৰতাৰিত প্ৰেমিকা প্ৰাক্তন প্ৰেমিকজনে মানে যদি আছিলে এৰি দিয়াৰ পিছত ঘৰৰ পৰা যালৈকে দিয়ে তালৈকে যাম বোলা কিবা এটা মনোভাৱ আছিল নিশ্চয় গতিকে কোনেও কাকো একো সোধা নহ'ল সেইবোৰ বেছিকৈ সুধি থাকিলে বিয়াখনো সন্দেহৰ আৱৰ্ততে থাকিলেহেঁতেন বিয়াৰ পিছত যি হয় দেখা যাব বোলা ভাৱটোৰে দুয়োৰে জীৱন সংগী হ'ল তাকে কেতিয়াবা অজয়ৰ জানিবলৈ মন যায় তাইৰ মনটো ইমান ঠাণ্ডা নে তাই স্বৰ্গটোক্তি কৰে সি পিছে একা সঁচাকৈ তয়ো কিবা এটা দাৰ্শনিক টাইপ মানুহ দেই কিনো ইমান মন নাযায়কৈ থাকো তই তাইক সুধিবি আকৌ নিজে কথাবোৰ তই ভবা সৰল সমীকৰণটোৰ দ্বাৰাতো এইবোৰ নহয় যে সমাধা কৰি দিলি কাম চেচ বন্ধু নিৰ্বাণে তাক কেতিয়াবা বুজায় কথাবোৰ আজি বুলি নহয় সি প্ৰায়ে তাক কয় ভাই ল'ৰা ছোৱালী পঢ়াই তোৰ মূৰটো গৈছে বুজিছ হেৰ ইমানো সন্যাসী হৈ নাযাবি পত্নীক নিজে কেতিয়াবা সুধি চাবি তাইৰ ভাল লগা কি তাৰ বেয়া লগা কি এই কথাবোৰ নিৰ্বাণে তাক অনুগ্ৰহ কৰি থাকে তই কি মোক চিনেমাৰ নায়ক পাইছ নেকি যে বিচনাত গৈ তাইৰ উৰণি গুচাই সুধিম যে তুমি কি খাই ভাল পোৱা কি কৰি ভাল পোৱা নাই সেই ৰাতিপুৱা গা ধুই তাই অহাৰ পিছত তিতা চুলিখিনি চুই মই ক'ম তোমাৰ চুলিত কি সানিছা মই আনি দিয়া পতঞ্জলিৰ চেম্পুটো নে কালি অনলাইনত অহা তেলটো নিৰ্বাণ মই সেই জাতৰ প্ৰেমিক হ'ব নোৱাৰোঁ যেতিয়া মোৰ মাজত প্ৰেমিক সত্তাটোৱে তালফাল লগাই আছিল তেতিয়া মোৰ মন গৈছিল অংক বাইদেউক ক'বলৈ যে আপুনি কিয় ইমান ধুনীয়া ব্লেকবৰ্ডত সামন্তৰিক ৰম্বাছবোৰৰ কঠিন প্ৰমাণবোৰ কৰাৰ পিছতো কিয় ইমান শান্ত কিয় ইমান সৌম্য আপোনাৰ দুচকু কিন্তু মই ক'ব নোৱাৰিলোঁ তেতিয়া আৰু নোৱাৰিলোঁ পিছতো সেইবোৰ মোৰ মুখৰ পৰা নোলাল আচ্ছা তই মানে সেই তেতিয়া অংক বাইদেউৰ প্ৰেমত পৰিছিলি কিন্তু কৈশোৰ কালৰ একপক্ষীয় প্ৰেম জানো চিৰস্থায়ী হয় নিৰ্বাণ একপক্ষীয় প্ৰেমহে চিৰস্থায়ী কাৰণ সেই প্ৰেমে একো দাবী নকৰে তাত নাথাকে কোনো স্বাৰ্থ নহ'লেতো মই সেই ক্লাছ 10তে চোন অন্ধ প্ৰেমিকৰ দৰে বাইদেউক প্ৰেমৰ প্ৰস্তাৱ দি স্কুলৰ পৰা খেদা খাবলগীয়া হ'লহেঁতেন কিন্তু মই তেতিয়া একো নকৰিলোঁ কাৰণ সেই সময়ত মোৰ মনত দায়িত্ববোধ জন্মিছিল ঘৰখনৰ প্ৰতি
মাত্ৰ বাইদেৱে শিকোৱা পাঠবোৰ বুজি নিজে যেতিয়া পাৰিছিলোঁ আৰু মোৰ কৃতিত্বত যেতিয়া তেওঁ সুখী হৈছিলোঁ, তেতিয়াই মই সুখী হৈছিলোঁ। আৰু সেয়াই প্ৰেম আছিল। সেই প্ৰেমত মই জয়ী হৈছিলোঁ। সেই প্ৰেম চিৰস্থায়ী। এতিয়া জোৰ কৰি মই সুনীতাৰ প্ৰেমত পৰিব পৰা নাই। খুব চাওঁ তাইৰ হাতখন, তাইৰ ওঁঠজুৰি। কিজানি প্ৰেমত পৰি মাতাল নহওঁৱেই। কিন্তু নাই, তাইৰ লাহি আঙুলিকেইটা ৰঙীন নখকেইটাও মোক মৰমৰ আঁচোৰেই দিব নোৱাৰে। নিৰ্বাণৰ ঘৰত কথা পাতি থাকোঁতে অজয়ৰ সন্ধিয়া 8 বাজিলে। দুপেগমান মদ্যপানো কৰিলে সি। দুদিন স্কুল বন্ধ, গতিকে দিগদাৰ নাই। আৰু মাষ্টৰ হ'ল বুলিয়েতো আৰু ইমান সময়নিষ্ঠ হ'ব নোৱাৰে। হেৰ মানুহে আজি ৰাতি যিমান দেৰি হয় হওক। মদৰ গুণ পাই সুনীতাই কিজানি আজি তাক খুব বকিব। আজিহে হয়তো সি সুনীতাৰ আচল ৰূপটো দেখিব। ঠাণ্ডা শান্ত মানুহজনীৰ আঁৰৰ প্ৰকৃত ৰূপটো আজি দেখিব সি। কি ক'ব বাৰু তাই তাক? মদাহী, মিছলীয়া। হয়তো তাইৰ অভিধানত তাক ক'বলৈ বিশেষণেই শেষ হৈ যাব। নিজকে তাৰ আজি 26 বছৰীয়া ডেকা ল'ৰাটো যেন লাগিছে। ৰাতি ৰাতি ভাত খোৱাৰ সময়ত ঘৰ সোমোৱা ল'ৰাৰ নিচিনা। পালচাৰখনৰ লগত বয়সটো নিমিলিলেও আজি কিবা এটা মিলা যেন ভাৱ হ'ল তাৰ। ইমান আৰু তেল মাৰি মৰম আদায় কৰিবলৈ তাৰ মন নাযায়গৈ। দিনটো ল'ৰা ছোৱালীক পঢ়াই ৰাতি আকৌ পিছদিনাৰ কাৰণে নোটছ বনোৱাৰ পিছত তাৰ আৰু মন নাযায় সুনীতাক লেনিয়াই মাতিবলৈ। আৰু তাইওতো মাতিব পাৰে। তাই যদি মাত্ৰ আহক ভাত হ'ল, চাহ দিম নেকি এতিয়া, ইত্যাদি ইত্যাদি সেইবোৰকে সদায় সুধি থাকে, সিনো কি সুধিব? আৰু সেই লগৰবোৰে যেতিয়া ফেচবুক হোৱাটছএপত ষ্টেটাছ দিয়ে ধুনীয়া পত্নীবোৰৰ লগত, তাৰো মন যায় সুনীতাক দেখাবলৈ। চোৱাচোন, আমিহে চাগে সত্যযুগৰ পতি পত্নীৰ দৰে থাকোঁ। একেখন চালিতে বাস কৰিও বেলেগ গ্ৰহৰ প্ৰাণীৰ দৰে চলা ফুৰা কৰোঁ। এইসকলক চোৱা, লাইফটো সঁচাকৈ আমাক বাদ দি সকলো মানুহে উপভোগ কৰিছে। আমি মাত্ৰ জীয়াই আছোঁ। এনেকৈ আৰু নোৱাৰি। আজি মুখখন গোন্ধালেও গোন্ধাব, তাই বকিলেও বকিব, ময়ো বকি যাম এফালৰ পৰা। লাহে লাহে বাইকখন ঘৰৰ মুখ পালেহি। বাৰাণ্ডাৰ লাইট জ্বলি আছে। ভিতৰতো চাগে ফিৰিঙতি জ্বলিয়ে আছে। বাছ কলিং বেল বজালেই হৈ গ'ল আৰু। জোতাযোৰ খুলিছিলহে অজয়ে। বাইকৰ মাততে সুনীতাই বাৰাণ্ডা পালেহি। কিন্তু এয়া কি? আউলি বাউলি চুলিত আধাকৈ লাগি থকা ক্লিপডাল এই পৰো পৰো। তাক দেখিয়ে তাই বুকুত সোমাই পৰিল। লগে লগে বৰশীল অন্তহীন প্ৰশ্নমান। কিয় ফোন অফ কৰি থৈছিল, মোক নোকোৱাকৈ কিয় গৈছিল, ইত্যাদি অনেক অনেক প্ৰশ্ন। তাই তাৰ বুকুৰ মাজত সোমাই উচুকিবলৈ ধৰিলে। ফৰকাল আকাশত যেন হঠাৎ মেঘৰ মাদল বাজিল। মানে গুপগুপীয়া গৰমৰ অন্তত অহা এজাক দুপাল পিতা বৰষুণ। অজয়ে সপোন দেখা নাইতো। তাৰ বুকুত ইমান দিনে সোমাব নোখোজা মানুহজনীৰ আজি লাজ ভয় সংকোচ ক'ত গ'ল? ভাগৰবোৰ ক'ত গ'ল? আৰু সিচু আজি মদ খাই আহিছিল। তাই কি গোন্ধ নাই পোৱা? সি তাৰ চুলিত হাত বুলালে। চকু পানীৰে তিতি আগফালৰ চুলিখিনি এডাল এডাল হৈ পৰিল। সি তাইৰ মুখখন বুকুৰ পৰা উলিয়াই আনি চকু পানীখিনি মচি দিলে। তাই আকৌ তাৰ বুকুত মূৰটো গুজি দিলে। মদৰ ৰিমঝিম নিচা এটা লাগি আছিল যদিও এতিয়া যে অজয় সুনীতাৰ নিচাত মগ্ন নহ'ব। কি কোমল তাইৰ গাল দুখন। চকু পানীৰে সিক্ত কৰা নাকৰ পাহিকেইটা। আজিহে সি ভালকৈ চাইছে। আজি আকৌ তাৰ প্ৰেমিক সত্তা জাগ্ৰত হৈছে, সেই অংকৰ পিৰিয়ডত হোৱাৰ দৰে। সি তাইক সাবুতি ধৰি সুধি পেলালে, তোমাৰ প্ৰিয় বিষয় কি আছিল চুনী? ৰঙা গাল দুখনত দোল পেলাই তাইও তৰিত গতিত উত্তৰ দিলে, মই সৰুতে অংক বহুত পাৰিছিলোঁ, কিন্তু জ্যামিতিৰ সাদৃশ্যৰ ধাৰণাবোৰ বেছি ভাল লাগিছিল। তাই নিসংকোচে তাক ক'লে। অজয়ৰ মদৰ ৰাগী ফাটি ফৰিং চিটিকা দিলে। 1 ছেকেণ্ড সময় পলম নকৰি সি চুলি তাক দাঙি বেডৰুমলৈ লৈ গ'ল। এতিয়াই যেন বৃত্তটো সি সম্পূৰ্ণ কৰিব এডাল নতুন পেঞ্চিলেৰে।